হাই এভৰিৱান, এয়া বিহুৰ দিনাখন ৰাতিপুৱাই মই গৈছিলোঁ মন্দিৰলৈ আৰু ঘৰলৈ আহি যেতিয়া মই কাপোৰ কানি পিন্ধি ফুলিপাত পিন্ধিব ওলাওঁ তেতিয়া গম পালোঁ যে মোৰ সোণৰ কাণফুলি এপাত হেৰাই আছে। আৰু তাৰপিছত যেনিবা বহুত বিচৰা খুচৰাৰ পিছত পালোঁ যেনিবা, আৰু পাই এয়াকেহে একদম দিনৰ ভাগত ওলাই আহিবলৈ টাইম পালোঁ। আৰু ওলাই আহি এয়া ফিল্ডত আমাৰ পতাকা উত্তোলন হৈছিল বিহুৰ, সেয়া চাই লৈ অলপমান এটা ফটো ভিডিঅ' বনাই আমি গ'লোঁ এয়া আমাৰ দোকানলৈ। আমাৰ দোকানত যিহেতু হাল খাতা পাতিছে আৰু এয়া সন্ধিয়ালৈ আমি হুঁচৰি গাবলৈ যাবলৈ ওলাইছিলোঁহে, আকৌ লাগিলে নহয় লতি ঘটি একদম দবা পিটা বৰষুণে পালে আমাৰ। মই ওলাই মেলি বহি আছোঁ, বাহিৰত দি আছে বৰষুণ, চ' মই ওলাই যাব পৰা নাই। অকণমান টাইম চাওঁ, বৰষুণটো যদি এৰে যাম ওলাই, আৰু যদি নিদিয়ে তেনেহ'লে আৰু কাপোৰ কানি পিন্ধি দিম। হাই গাইছ, এতিয়া 8টা বাজিছে, কিবাকৈ বৰষুণ ধৰিছে আৰু আমি হুঁচৰি গাব যাব ওলাইছোঁ। নাজানো কেইঘৰ মাৰিব পাৰোঁ, বাকী আপোনালোকক দেখুৱাই আছোঁ গৈ। হাই গাইছ, এয়া আমি হুঁচৰি গাই ফুৰিছোঁ বৰষুণৰ বতৰে, লুইকাই লাইট লৈ আমাক সহায় কৰি দিয়ে। এই মানুহবিলাক ইমান ভালকৈ দেখা নাই, ভালকৈ লাইটৰ পোহৰত দেখুৱাম মানুহক। এতিয়া এয়া সকলোবোৰ আমাৰ ঘৰলৈ আহি আছে, আপোনালোকক আমাৰ ঘৰতে সকলোবোৰক দেখুৱাই আছোঁ। গাইছ, এতিয়া এয়া আমাৰ ঘৰত আহি আছে, আমাৰ ঘৰত হুঁচৰি মাৰা আপোনালোকক দেখুৱাই আছোঁ। আমাৰ ঘৰত হুঁচৰি মৰাৰ পিছত মায়ে এয়া সকলোকে সেৱা কৰিছে। বাকী আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে থেংক ইউ।